গুড আফটাৰনুন এভৰিৱান। আজি আমি যোৱা 3 তাৰিখে হৈ যোৱা স্পেচিয়েল টেটৰ পেপাৰখন আলোচনা কৰিম। ইয়াত অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমে আলোচনা কৰা হ'ব। ইয়াত প্ৰায় 100 কুৱেশ্যন আমি সাঙুৰি লৈছোঁ। প্ৰথমেই আছিলে ইংৰাজীৰ পাৰ্টটোৰ এটা পেৰাগ্ৰাফ আছিলে। পেৰাগ্ৰাফটোত এপ্ৰপ্ৰিয়েট ৱৰ্ডছবিলাক বাছিবলৈ আহিছিল। সেই অনুসৰি পেলাই প্ৰথম অপশ্যনটোত হ'ব দি আনচিন এণ্ড ন' দ্য আননোন ইজ ইনহেৰেণ্ট ইন হিউমেন নেচাৰ। তাৰপৰা 3 নম্বৰটো হ'ব টু ট্ৰেভেল ফ্ৰম ওৱান প্লেচ টু আনাডাৰ। তেনেদৰে 4 নম্বৰটো আছিলে গ্ৰেট এডুকেটিভ ভেলু। তাৰপিছত 5 নম্বৰটো আছিলে অনলি বুকিছ। তেনেদৰে অপশ্যনকেইটা শুদ্ধ হয়, সেইকেইটা অপশ্যন শুদ্ধ আছিলে। ইয়াৰ পিছতে আছিলে এপ্ৰপ্ৰিয়েট অল্টাৰনেটিভ বাছিবলৈ আহিছিলে। তাত প্ৰথমটো হয় দ্য মোৰ দ্য মেৰিয়ৰ। ছেকেণ্ডটো আছিলে ইচ অফ দ্য গাৰ্লছ। ইয়াৰ মাজত ইজ হয়, ইজ ক্লেভাৰ। ইয়াৰ পিছত আছিলে ষ্ট্ৰাইক ৱাইল দ্য আইৰন ইজ হট। ইয়াৰ পিছতে আছিলে ফৰচুন স্মাইল্ড অন হিম। ইয়াৰ পিছত আছিলে দ্য গাৰ্লছ টেক্স আফটাৰ হাৰ মাদাৰ। তেনেদৰে শব্দকেইটা তেনেদৰে সংযোজিত হ'ব। ইয়াৰ পিছতে আছিলে জাম্বুল ৱৰ্ডছ দিছিলে, সেইকেইটা ৰিএৰেঞ্জ কৰিব লাগে বা শুদ্ধ ফৰ্মটো কি তেনেদৰে সুধিছিলে। আমি তেতিয়া জাম্বুল ৱৰ্ডছৰ শুদ্ধ অনুসৰি ক'ব লাগিব যে ফৰ্মটো প্ৰথমটো আছে ইট ৰেইনড অল মনডে বাট ষ্টপ ডিউৰিং দ্য নাইট। তেনেদৰে হ'ব। প্ৰথমটো PSRQ তেনেদৰে হ'ব। তাৰপিছৰটো হ'ব PQRS। ইয়াত সেই একেটা ধৰণেই হ'ব বিং আইডল চামটাইমছ ইজ এগ্ৰিয়েবল বাট বিং আইডল অল দ্য টাইম মাইট বিকম মন'টনাছ। এনেকুৱা ধৰণৰ জাম্বুল ৱৰ্ড প্ৰায় পৰীক্ষাত আহে। নেশ্যনেল লেভেলৰ পৰীক্ষাবিলাকত এনেকুৱা জাম্বুল ৱৰ্ড অহা দেখা পোৱা যায়। ইয়াৰ পিছৰটো আছিলে হি ৱাজ ইল ফৰ এ উইক এণ্ড ডিউৰিং ডেট উইক হি এড নাথিং। তেনেদৰে হ'ব PRQS, সেই অনুসৰি হ'ব। ইয়াৰ পিছৰটো আছিলে ৱেন দ্য মিটিং ৱাজ অভাৰ দ্য ডেলিগেটছ ৱেণ্ট হোম। সেইটো একেটা ক্ৰমতে শুদ্ধ হ'ব। ইয়াৰ পিছত আছিলে ব্লেংককেইটা পূৰাবলৈ আহিছিলে। চিৰ সৈতে চি অফ হয়, চি অফ এণ্ড অন। হি কামছ টু চি মি অফ এণ্ড অন এট টাইমছ। তেনেদৰে হ'ব। ইয়াৰ পিছৰটো বিফ'ৰ লং, সেই অনুসৰি পেলাই চুন হ'ব। 3 নম্বৰটো আছিলে অভাৰ এণ্ড এবভ, সেই অনুসৰি ইন এডিশ্যন টু। ইয়াৰ পিছতেই হয় অল দ্য চিলড্ৰেন চাউটেড ইন ওৱান ভইচ। তাত দা ব্যৱহাৰ হয়। ইয়াৰ পিছতে আছিলে চি ইজ এ বেটাৰ ছিংগাৰ দেন এ ডান্সাৰ। দেন থাকিলে সদায় তেনেকুৱা ডিগ্ৰীটো আমি ব্যৱহাৰ কৰিব লাগে, সেইমতে ইয়াত বেটাৰ হ'ব, বাকীকেইটা নহ'ব। ইয়াৰ পিছৰটো আছিলে হুজ ব্যৱহাৰ কৰিবলগীয়া হৈছিলে। হুজ পকেট ৱাজ পিকড য়েষ্টাৰডে। ইয়াত সেই এপ্ৰপ্ৰিয়েট ৱৰ্ডটো হয় হুজ। ইয়াতো শুদ্ধটো বাছিবলৈ আহিছিলে। সেইটো শুদ্ধকেইটা হৈছে যে দিছ ইজ দ্য ছেম বুক এজ আই গেভ ইউ। ছেকেণ্ডটো হৈছে নাইডাৰ পাৰ্টি ইজ ৰেডি ফৰ কম্প্ৰমাইজ। থাৰ্ডটো হৈছে আই এম চৰি টু দ্য টিকেটছ। ইয়াত টুটোৱে বেছিকৈ ব্যৱহৃত হয় এই বাক্যটো অনুসৰি পেলাই। ইয়াৰ পিছত আছিলে হি ইজ টু ক্লেভাৰ টু বি টেকেন ইন বাই ইউ। ইয়াৰ পিছৰটো আছিলে দ্য চিটি ৱাজ নেমড এজ আগ্ৰা। ইয়াৰ পিছতে দিয়া হৈছিলে যে ব্লেংক ফিল আপ কৰিবলৈ আছিলে ইভেন মোৰ প্ৰগ্ৰেছ ইজ ইনডিড। ইয়াৰ পিছত আছিলে ইজ চ'লজাৰ হেড এ ষ্টৰি টু টেল। তাৰপিছত টেগ কৰিবলৈ আহিছিলে হি উইল ৱৰ্ক চিনচিয়াৰলি নাও। ৱৰ্ক চিনচিয়াৰলি নাও এইটো হ'ব অন্যত হি। এইটো তাৰ পিছৰটো আছিলে উই মাষ্ট বি কাইণ্ড টু এনিমেলছ শুড নট উই। গতিকে তেনেদৰে টেগকেইটা কৰা হয়, টেগ কুৱেশ্যনকেইটা। ইয়াৰ পিছত আছিলে ইউ অট টু ৰেচপেক্ট ইউৰ এল্ডাৰ্ছ অট নট ইউ। তেনেদৰে 3 নম্বৰটো হ'ব। ইয়াৰ পিছতে আছিলে মেথছৰ পাৰ্টটো বা অংকৰ পাৰ্টটোত সুধিছিলে যে ইয়াত ৰেক্টেংগল বা আয়ত ক্ষেত্ৰ আৰু ত্ৰিভুজ ক্ষেত্ৰৰ মাজত থকা সংখ্যাটো কি সুধিছিলে, যিটো চাৰ্কুলত নথকা বা বৃত্তৰ ভিতৰত নথকা। সেইটো একমাত্ৰ 7টোৱেই হয়। গতিকে 7টোৱেই হ'ব শুদ্ধ উত্তৰ। ইয়াৰ পিছৰটো আছিলে সেই বাকচটোৰ ভিতৰত থকা মিচিং বা সেই তাত খালী ঠাইটো পূৰাবলৈ আহিছিলে। আমি যদি 20 + 13 + 18 কৰোঁ তেতিয়া 51 পাম। সেইদৰে 16 + 21 + 14 কৰোঁ তেতিয়াও 51 পাম। তেনেদৰে আমি 15 + 9 + 17 কৰিলে আমি 51 পাম। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো 17 হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো 17 হ'ব। ইয়াৰ পিছতে আছিলে
ষ্টেটমেণ্ট কাৰেক্ট ষ্টেটমেণ্টটো সুধিছিলে সকলোবিলাক স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা গতিকে শুদ্ধ বা কাৰেক্ট ষ্টেটমেণ্টটো সেইটো আছিলে ইয়াৰ পিছতে আছিলে ওপৰৰ চিত্ৰকেইটা অনুসৰি পেলাই তাৰ যিটো অমিল হয় সেইটো বাছিবলৈ দিছিলে অমিলটো হয় তাৰ পৰা ডিটো যিটো ট্ৰায়েংগল বা ত্ৰিভুজটো আছিলে সেইটোৱেই হয় অমিল ইয়াৰ পিছতে সুধিছিলে টুইন প্ৰাইম নাম্বাৰ্ছ বা জুৰীয়াকৈ থকা মৌলিক সংখ্যাৰ সেই জোৰটো সুধিছিলে সেইটো হয় 29 আৰু 31 তাত থকাৰ মতে তাৰপিছত সুধিছিলে পাৰফেক্ট নাম্বাৰ কোনটো হয় তেনেদৰে বুলি সেইটো 28 ইয়াত 28ক ডিভাইড কৰিলে 28টো এৰি পেলাই বাকী যিকেইটা ডিজিট থাকে বা সংখ্যা থাকে সেইকেইটাৰ সামেশ্যনটোৱেই হয় বা চামটোৱেই হয় ইয়াৰ সেইটো পাৰফেক্ট নাম্বাৰ বাট সেইটোত আমি 28 পাই যাম উদাহৰণস্বৰূপে 28টোক ডিভাইড কৰা সংখ্যাবিলাক হয় 1 প্লাছ 2 প্লাছ 4 প্লাছ 6 প্লাছ 7 প্লাছ 14 এই গোটেইকেইটা যদি আমি প্লাছ কৰি দিওঁ তেতিয়া আমি 28 পাম গতিকে সেইটোৱেই হ'ব পাৰফেক্ট নাম্বাৰ বা নিখুঁত সংখ্যা ইয়াৰ পিছতো সুধিছিলে কোপ্ৰাইম নাম্বাৰ বা পৰস্পৰ মৌলিক সংখ্যা সেইটো প্ৰশ্ন অনুসৰি পেলাই 15 আৰু 28 সেইটো হ'ব লাগে পৰস্পৰ মৌলিক সংখ্যা ইয়াৰ পিছতে তাৰ ক্ৰমটো সজাবলৈ আহিছিলে সেই ক্ৰমটো অনুসৰি পেলাই 3 + 4 সেইটো হয় 7 4 + 7 সেইটো 11 7 + 11 সেইটো 18 11 + 18 29 গতিকে 18 + 29 সেইটো হ'ব 47 বাকী যিটো ব্লেংক আছিলে সেইটো তেতিয়া 47 ওলাব ইয়াৰ পিছতে দিছিলে 12 জন মানুহৰ গড় বয়স বা এভাৰেজ এজটো হয় 55 12 জন মানুহৰ গড় বয়স হৈছে 55 তাৰে 3 জন মানুহৰ গড় বয়স হৈছে 25 তেনেহ'লে বাকী 9 জন মানুহৰ গড় বয়স কিমান হ'ব সেই অনুসৰি পেলাই আমি 12 × 55 মাইনাছ 3 × 25 মানে 75 সেইটো মাইনাছ কৰি দিলে আমি যিটো পাম সেইটো 9 বাকী যিজন 9 আছিলে সেই 9 জন মানুহৰ সংখ্যাটো আমি যদি হৰণ কৰোঁ বা ডিভাইড কৰোঁ তেতিয়া আমি 65 পাম ইয়াৰ পিছতেই কৈছিলে if twice of a number is equal to 40% of 300 যে এটা সংখ্যাৰ দুগুণ 340% গতিকে সেই সংখ্যাটোৰ আধা কিমান হ'ব সেইটো 30 হ'ব কেনেকৈনো 30 হ'ব সেইটো আমি চাম গতিকে 340% বা 310% হ'ব 30 সেইমতে 40% হ'ব 120 120ৰ আধা হৈছে 60 ইয়াত সুধিছে যে সেই সংখ্যাটোৰো হাফ হ'ব তেতিয়া 60ৰ আধা 30 ইয়াৰ পিছত সুধিছিলে এটা পৰীক্ষাত 250 জন কেণ্ডিডেট এপিয়াৰ্ড হৈছিল তাৰে 68% পাছ কৰিছিল মানে 32% ফেইল কৰিছিল তেতিয়াহ'লে ফেইল কৰা ছাত্ৰৰ সংখ্যা বা কেণ্ডিডেটৰ সংখ্যা কিমান ফেইল কৰা কেণ্ডিডেটৰ সংখ্যাটো উলিয়াবলৈ হ'লে আমি 32/250 × 100 কৰিলে আমি 80 পাই যাম ইয়াৰ পিছতে আছিলে এলচিএম আৰু এইচচিএফ দুটা সংখ্যাৰ এলচিএম আৰু এইচচিএফ হৈছে বা লসাগু আৰু গসাগু হৈছে 36 আৰু 6 যদিহে এটা সংখ্যা 12 হয় আনটো সংখ্যা কি হ'ব সেইটো সুধিছে আমি এইটো কৰিবলৈ হ'লে এলচিএম আৰু এইচচিএফটো প্ৰথম পূৰণি ল'ম 36 × 6 36 × 6 ইকুৱেল এটা চাইডে আছে এটা সংখ্যা আমি পালোঁ 12 গতিকে 12 × b বুলি ধৰি ল'লোঁ তাৰ পৰা আমি 12 যদি আমি এইকেইটা সংখ্যাক আমি হৰণ কৰোঁ তেতিয়া আমাৰ 18 থাকিব মানে এটা সংখ্যা আনটো সংখ্যা ওলাই যাব গতিকে আনটো সংখ্যা হ'ব 18 সেইমতে সুধিছে যে এটা আয়ত 8 চেণ্টিমিটাৰ আৰু 4 চেণ্টিমিটাৰ যুক্ত এটা আয়ত ক্ষেত্ৰৰ এটা বৰ্গৰ কালিৰ দুগুণ হয় এটা সুধিছে যে 8 চেণ্টিমিটাৰ আৰু 4 চেণ্টিমিটাৰ যুক্ত আয়ত ক্ষেত্ৰ এটাৰ কালি এটা বৰ্গৰ কালিৰ দুগুণ হয় তেতিয়াহ'লে সেই বৰ্গটোৰ দৈৰ্ঘ্য কিমান সেই অনুসৰি আমি উলিয়াব লাগিব আয়ত ক্ষেত্ৰটোৰ কালি 8 × 4 কৰিলে আমি 32 চেণ্টিমিটাৰ স্কোৱাৰ পাম তেতিয়া আকৌ সুধিছে যে বৰ্গ ক্ষেত্ৰটোৰ কালিটো আয়ত ক্ষেত্ৰৰ কালিৰ আধা গতিকে 32ৰ আধা হ'ব 16 ইয়াত সুধিছে যে সেই বৰ্গ ক্ষেত্ৰটোৰ এটা বাহুৰ দৈৰ্ঘ্য কিমান এটা বাহুৰ দৈৰ্ঘ্য উলিয়াবলৈ হ'লে আমি 16টোক ৰুট কৰিলে আমি এটা বাহুৰ দৈৰ্ঘ্য অৰ্থাৎ আমি 4 পাম সেই 16টো হ'ব এটা বৰ্গৰ কালি গতিকে সেই কালিটো 16 চেণ্টিমিটাৰ স্কোৱাৰটোক আমি যদি ৰুট কৰি দিওঁ তেতিয়া 4 চেণ্টিমিটাৰ পাম তাৰপিছত সুধিছিলে যে ইভেন প্ৰাইম নাম্বাৰ বা যুগ্ম মৌলিক সংখ্যাটো কি সেইটো হৈছে কেৱল মাত্ৰ 2 ইয়াৰ পিছতে আছিলে এ বি চিয়ে যদি প্লাছ মাইনাছ আৰু ইনটু বুজায়
যোগ বিয়োগ পূৰণ বুজায় তেনেহ'লে তলৰ ইকুৱেশ্যনটো কি হ'ব সেইটো মিলাবলৈ আহিছিল সেইটো হ'ব কেলকুলেট কৰিলে 125 পোৱা যায় ইয়াৰ পিছতে আহিছিলে যদি এটা সংখ্যাৰ 45% বঢ়োৱা হয় তেতিয়া সংখ্যাটো আমি পাওঁ 174 তেতিয়াহ'লে নাম্বাৰটো কিমান হ'ব সেইটো সুধিছিলে গতিকে এইটো আমি পাবলৈ হ'লে প্ৰথম কৰিব লাগিব আমি পাম 174/145 ইনটু 100 কিয়নো সংখ্যাটো 45% বঢ়োৱা হৈছে যে আমি সংখ্যাটো প্ৰথম ধৰি ল'ম 100 বুলি অৰ্থাৎ এনেদৰে 174/145 ইনটু 100 কৰি দিলে আমি এইটো 120 পাম গতিকে এনেদৰে এইটো প্ৰশ্নৰ উত্তৰ 120 হ'ব ইয়াৰ পিছৰটো আছিলে এটা ঘড়ী 5:40 গৈছে তেতিয়াহ'লে ঘণ্টাৰ কাঁটা আৰু মিনিটৰ কাঁটাৰ মাজৰ এংগলটো কিমান হয় সেইটো সুধিছিলে এংগল বা কোণটো কিমান হ'ব সুধিছিলে সেই অনুসৰি এটা ফৰ্মুলা আছে ফৰ্মুলাটো হৈছে থিটা ইকুৱেল 30h minus 11/2 m 30 into h অৰ্থাৎ 30 into 5 minus 11/2 into 40 কৰিলে আমি সেইটো উত্তৰ পামগৈ 70 ডিগ্ৰী ইয়াৰ পিছতে এটা নাম্বাৰ দিছিলে সেই নাম্বাৰটো কি চিষ্টেম নাম্বাৰ চিষ্টেমত হয় সেইটো সুধিছিলে সেইটো হয় হিন্দু আৰবীয় পদ্ধতি সেই ওপৰৰ নাম্বাৰ যিটো দিয়া আছিলে সেইটো হিন্দু আৰবীয় পদ্ধতি মতে হয় ইয়াৰ পিছতে চিলিণ্ডাৰ বা চুঙাৰ কথা ইয়াত দিয়া হৈছিলে সেই চুঙাটোৰ এটা ডায়ামিটাৰ দিয়া হৈছিলে ইয়াত কোৱা হৈছিলে যে তাৰ আয়তনটো হৈছে 880 সেন্টিমিটাৰ কিউব তেতিয়াহ'লে হাইটটো কিমান হ'ব সেইটো সুধিছিলে সেই অনুসৰি পেলাই আমি পাই আৰ স্কোৱাৰ এইচ কৰি দিলে আমি ফৰ্মুলাটোৰ উত্তৰ পাম পাই আৰ স্কোৱাৰ এইচ ফৰ্মুলা অনুসৰি পেলাই এই প্ৰশ্নটোৰ উত্তৰ আমি পাম ইয়াৰ পিছতে কোৱা হৈছিলে যে যদি এটা সংখ্যাৰ 20% 8 হয় তেতিয়াহ'লে সেই সংখ্যাটোৰ 2% কিমান যদি সংখ্যাটোৰ 20% 8 হয় তেতিয়াহ'লে 10% হ'ব 4 তেতিয়া 1% হ'ব 0.4 তেতিয়া 2% হ'ব 0.8 বা 0.8 সেই অনুসৰি পেলাই প্ৰশ্নটোৰ উত্তৰ 0.8 হ'ব ইয়াৰ পিছতে এটা অমিলটো বাছি উলিয়াবলৈ আহিছিল সেই অনুসৰি পেলাই অমিলটো হয় 91 ইয়াৰ পিছতে আহিছিলে সুধিছিলে যে এটা ৰেক্টেংগল বা আয়তক্ষেত্ৰৰ কালিৰ সমান হৈছে এটা ৰম্বাছৰ কালিৰ দুগুণ আৰু ৰম্বাছটোৰ ইয়াত মান দিয়া হৈছে ডায়াগোনেল বা কৰ্ণৰ মান দিয়া হৈছে 7 সেন্টিমিটাৰ আৰু 8 সেন্টিমিটাৰ গতিকে সেই উপযুক্ত বা উপৰোক্ত ৰেক্টেংগল বা আয়তক্ষেত্ৰটোৰ কালি কিমান হ'ব সেইটো উলিয়াবলৈ আহিছে সেইটো উলিয়াবলৈ হ'লে আমি ৰম্বাছৰ ফৰ্মুলা ইউজ কৰিব লাগিব ৰম্বাছৰ ফৰ্মুলা হৈছে p * q/2 p ৰ ঠাইত 7 q ৰ ঠাইত 8 দুইটা ইনটু কৰি পেলাই আমি 2 এ ডিভাইড কৰি দিলে আমি সেইটো পাম 23 7 * 8 56/2 হ'লে 23 হ'ব তাৰ আকৌ দুগুণ বুলি কৈছে তেতিয়া ৰেক্টেংগুলাৰ এৰিয়াটো দুগুণ হৈছে যেতিয়া 23 দুগুণ কৰিলে 56 পোৱা যায় গতিকে 56 সেন্টিমিটাৰ স্কয়াৰটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ ইয়াৰ পিছতে সুধিছে যে এটা চতুৰ্ভুজ বা কোৱাড্ৰিলেটাৰেল এটাৰ দুই কৰ্ণই চতুৰ্ভুজটো সমানে দ্বিখণ্ডিত কৰে তেতিয়াহ'লে সেই চতুৰ্ভুজটো কি বুলি কোৱা হ'ব সেইটো কোৱা হয় স্কয়াৰ বা সেইটো কোৱা হয় বৰ্গ বুলি গতিকে বৰ্গৰ কৰ্ণ দুডালে বৰ্গটোক বা সেই চতুৰ্ভুজটোক সমানে দ্বিখণ্ডিত কৰিলে তাক কোৱা হয় বৰ্গ ইয়াত সেই চতুৰ্ভুজৰ এটা ভাগ হৈছে বৰ্গৰ কথাটো ইয়াত সোধা হৈছে ইয়াৰ পিছতে আহিছিলে ইভিএছৰ কথা ইক'চিষ্টেম ডিপেণ্ডছ অন বা পৰিস্থিতিতন্ত্ৰ নিৰ্ভৰ কৰে প্ৰডিউচাৰ বা উৎপাদকৰ ওপৰত ইয়াৰ পিছতে আহিছিলে আৰ্থকুৱেক বা ভূমিকম্প জোখা হয় চিছমোগ্ৰাফৰ জৰিয়তে ইয়াৰ পিছতে সুধিছিলে উত্তম সাৰ উদ্ভিদৰ বাবে উত্তম সাৰবিধ কি সেইটো সুধিছিলে অৰ্গেনিক ফাৰ্টিলাইজাৰ বা অৰ্গেনিক সাৰেই হৈছে উত্তম সাৰ ইয়াৰ পিছত আহিছিলে অসমৰ কোনখন জিলাই আন্তঃৰাষ্ট্ৰীয় বাউণ্ডেৰী বা আন্তঃৰাষ্ট্ৰীয় সীমা অধিক পৰিমাণে চুই আছে সেইটো অফিচিয়েলি ধুবুৰী হয় কিন্তু প্ৰকৃততে চাবলৈ গ'লে ধুবুৰীৰ পৰা দক্ষিণ শালমৰা যেতিয়া জিলাখন ভাগ হৈ যায় তেতিয়া ধুবুৰীৰ সীমা কৰিমগঞ্জতকৈ 3 কিলোমিটাৰমান কম হয় প্ৰায় 3 কিলোমিটাৰ সম্পূৰ্ণ 3 কিলোমিটাৰ নহয় গতিকে সেই অনুসৰি পেলাই অফিচিয়েলি ধুবুৰীটো শুদ্ধ
কিন্তু আনঅফিচিয়েলি এইটো কৰিমগঞ্জটোহে মোৰ মতে বেছি শুদ্ধ যেন লাগে। ইয়াৰ পিছতে আহিছিলে দেওহাঁহ বা হোৱাইট উইংড উদ্যাক ক'ত পোৱা যায়, সেইটো হ'ব ডিব্ৰু-চৈখোৱাত বনৰীয়া ঘোঁৰাও পোৱা যায়। ইয়াৰ পিছতে আছিলে লখিমপুৰ ডিষ্ট্ৰিক্ট বা লখিমপুৰ জিলাখন মাজুলীৰ পৰা কেনেদৰে বিভাজন হৈছে, পৃথক কৰা নৈখনৰ নাম কি আছিলে, সেইটো হৈছে খেৰকুটীয়া লুইতৰ এটা সুঁতি। সেই সুঁতিটোৱে লখিমপুৰ জিলা আৰু মাজুলীক দুভাগ কৰিছে। ইয়াৰ পিছতে আহিছিলে বায়ু প্ৰদূষণৰ দ্বাৰা আমাৰ শৰীৰৰ কোনটো অংগ বেছিকৈ আক্ৰমিত হয়, সেইটো হৈছে লাংছ বা হাওঁফাওঁ। ইয়াৰ পিছতে সুধিছিলে এটা প্ৰশ্ন, নন ৰিনিউৱেবল ৰিচ'ৰ্চ বা পুনৰ অনৱীকৰণযোগ্য সম্পদ বুলিলে সম্পদ কোনটো হয়, সেইটো হ'ব নেচাৰেল গেছ বা প্ৰাকৃতিক গেছ। তাৰপিছতো আহিছিলে যে 21 শতিকাত কোন ধৰণৰ শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়, সেইটো হৈছে চাইল্ড চেণ্ট্ৰিক বা শিশুকেন্দ্ৰিক শিক্ষা। ইয়াৰ পিছতে আছিলে ওজন কেনেদৰে জোখা হয়, ওজন ডপছন স্পেক্ট্ৰফটোমিটাৰৰ জৰিয়তে জোখা হয়। ইয়াৰ পিছতে আহিছিলে বিশ্ব কেঞ্চাৰ দিৱস কেতিয়া পালন কৰা হয়, সেইটো হয় 4 ফেব্ৰুৱাৰী। ইয়াৰ পিছতে আহিছিলে পৰিৱেশ সংৰক্ষণ আইন কেতিয়া কাৰ্যকৰী কৰা হৈছিল, এইটো 1986 চন। তাৰ পৰা আহিছিলে বিশ্ব জল দিৱস কেতিয়া পালন কৰা হয়, সেইটো 22 মাৰ্চত পালন কৰা হয়। ইয়াৰ পিছতে আহিছিলে এটমস্ফিয়াৰ বা বায়ুমণ্ডলৰ কোনটো স্তৰত উষ্ণতা বৃদ্ধি পালে কোনটো উষ্ণতা বৃদ্ধি পায়, সেইটো বায়ুমণ্ডলৰ কোনটো স্তৰত ঘটে, সেইটো হ'ব ষ্ট্ৰেটোস্ফিয়াৰ। ইয়াৰ পিছতে আছিলে উষ্ণতা জোখা যন্ত্ৰটোৰ নাম কি বা কেনেদৰে জোখা হয়, সেইটো হয় থাৰ্মোমিটাৰ। ইয়াৰ পিছত নৰ্মদা বচাও আন্দোলন নেতৃত্ব দিয়া ব্যক্তিগৰাকী কোন সুধিছিলে, তেওঁ হৈছে মেধা পাটেকাৰ। ইয়াৰ পিছত আৰু এটা কুৱেশ্যন আছিলে ইক'ছিষ্টেম টাৰ্মটো বা শব্দটো কোনে ডেভেলপ কৰিছিলে, সেইটো সুধিছে। সেইটো উত্তৰ অনুসৰি পেলাই AG টানছলে হয়। ইয়াৰ পিছত এয়াৰ পলিউশ্যন কজেছ লাংছ ডিজিজ, সেইটো প্ৰশ্নটো আহি গৈছে, সোধা হৈছিলে অলপ সময় আগত। এয়াৰ পলিউশ্যনে লাংছ ডিজিজ বা হাওঁফাওঁৰ ৰোগ কৰে। ইয়াৰ পিছতে আহিছিলে 2011 চনৰ চেঞ্চাছৰ অনুসৰি ভাৰতৰ মহিলা সাক্ষৰতাৰ হাৰ কিমান, সেইটো হয় 64.63। ইয়াৰ পিছতে আছিলে ভাৰতীয় বন সেৱা বিভাগৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত, দেৰাডুন, উত্তৰাখণ্ডৰ দেৰাডুনত অৱস্থিত। ইয়াৰ পিছৰটো আছিলে তলৰ কোনটো গ্ৰীণ হাউচ গেছ নহয়, সেই অনুসৰি পেলাই এইটো নাইট্ৰজেন হয়। ইয়াৰ পিছত আছিলে যে পেলেগ্ৰা বেমাৰটো কিহৰ অভাৱত হয়, সেইটো ভিটামিন B3 অভাৱত হয়। ইয়াৰ পিছত কোৱা হৈছিলে যে ইণ্টাৰনেটৰ ফলত হোৱা অপৰাধক কি বুলি জনা যায়, সেইটো চাইবাৰ ক্ৰাইম বা চাইবাৰ বুলিং বুলি জনা যায়। ইয়াৰ পিছত আছিলে প্ৰজেক্ট মেথড বা প্ৰকল্প পদ্ধতিৰ উদ্ভাৱক কোন, তেওঁ হৈছে উইলিয়াম কিলপেট্ৰিক। ইয়াৰ পিছত কোৱা হৈছে যে চিপকো আন্দোলনৰ সাদৃশ্য থকা আপিকো আন্দোলন ঘটিছিল ক'ত, কোন ঠাইত ঘটিছিল, সেইটো হৈছে ভাৰতবৰ্ষৰ কৰ্ণাটকত। ইয়াৰ পিছত কোৱা হৈছে যে চিপকো আন্দোলনৰ নেতৃত্ব বহন কৰিছিল সুন্দৰলাল বহুগুণা, তেওঁ কৰোণাত মৃত্যু হৈ গৈছে অলপ দিনৰ আগতে। এই কুৱেশ্যনটো ডিব্ৰুগড় BED কুৱেশ্যনটো সুধিছিল। ইয়াৰ পিছত আহিছিল বৰষুণৰ পৰিমাণ কিহেৰে জোখা হয়, কি যন্ত্ৰৰ সহায়ত জোখা হয়, সেইটো হ'ব ৰেইন গছ। ইয়াৰ পিছত কোৱা হৈছে যে ৱাইল্ড লাইফ উইক বা বন্যপ্ৰাণী সপ্তাহ কেতিয়া পালন কৰা হয়, অক্টোবৰৰ প্ৰথম সপ্তাহটোত 1 অক্টোবৰৰ পৰা 7 অক্টোবৰৰ ভিতৰত পালন কৰা হয়। ইয়াৰ পিছত অসমীয়াত আহিছিল যে ভৱেন্দ্ৰনাথ শইকীয়াৰ হিন্দী ভাষাৰ চলচ্চিত্ৰ তেনেকৈ বুলি আহিছিল। সেইখনৰ উত্তৰ হৈছে কালসন্ধ্যা, সেই প্ৰশ্নটোৰ উত্তৰ বা চিনেমাখনৰ উত্তৰ হৈছে কালসন্ধ্যা। ইয়াৰ পিছত আছিলে নিৰ্মলপ্ৰভা বৰদলৈ শিশুসকলে দিয়া ছদ্ম নামটো কি আছিল, সেয়া হৈছে নীলা বাইদেউ। ইয়াৰ পিছতে আছিলে নিৰ্মলপ্ৰভা বৰদলৈৰ গৱেষণা গ্ৰন্থখন কি আছিল বা কিহৰ ওপৰত আছিল, কবিতা আৰু তাৰ প্ৰকৃতিৰ ওপৰত আছিলে। আছাম এছ'চিয়েশ্যনৰ প্ৰথম উপসভাপতি কোন আছিল, জগন্নাথ বৰুৱা। সম্পাদক আছিল মাণিক চন্দ্ৰ বৰুৱা আৰু সভাপতি আছিল গৌৰীপুৰৰ ৰজা, তেওঁৰ নামটো মই ইতিমধ্যে পাহৰি গৈছোঁ, সেইদৰে আছিলে। তাৰপৰা পিছত আছিলে ৰোমান্টিক যুগৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা, তেওঁৰ প্ৰথম কবিতাটো আছিলে বনকুঁৱৰী আৰু তেওঁ আছিলে প্ৰথম জোনাকীৰ সম্পাদক। ইয়াৰ পিছৰ কুৱেশ্যনটো আছিলে যে অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনি কেইটা, সেইটো হৈছে 8টা।
ইয়াৰ পিছত হস্ৰ কি সেইটো বাচিবলৈ আহিছিল। অ হ্ৰস্ব ই হ্ৰস্ব উ ৰি সেইকেইটা হয় হ্ৰস্বস্বৰ। শংকৰদেৱৰ কাব্যৰ ভাগ কেইটা সেইটো আহিছিল, সেই অনুসৰি পেলাই 7টা ভাগ হয়। লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম 1864 চনত হৈছিলে। মহাত্মা গান্ধীতকৈ প্ৰায় 5 বছৰ ডাঙৰ আছিল তেওঁ। ইয়াৰ পিছতে আছিলে বিভক্তিৰ চিন বা চিহ্ন, ষষ্ঠীৰ চিন, ষষ্ঠীৰ সপ্তমীত তেনেদৰে হয়। ইয়াৰ পিছতে আছিলে মাধৱদেৱৰ মৃত্যু 1596 চনত। ইয়াৰ পিছত আৰু এটা প্ৰশ্ন আহিছিল যে অসমীয়া ভাষাৰ কোনটো প্ৰাকৃত? অসমীয়া ভাষাৰ প্ৰাকৃত কি হয়? সেইটো হৈছে মাগধী প্ৰাকৃত। ইয়াৰ পিছত আছিলে লিংগ কেই প্ৰকাৰ? লিংগ 4 প্ৰকাৰৰ সাধাৰণতে, কিন্তু কোনো বিশিষ্ট ব্যক্তিয়ে লিংগ 2 প্ৰকাৰৰ বুলিও কৈ থৈ গৈছে, কিন্তু আমি সাধাৰণতে লিংগ 4 প্ৰকাৰ হিচাপে আমি পাইছোঁ। ইয়াৰ পিছতে ভাগৱত আধাৰিত গ্ৰন্থ কি? তেনেদৰে আছিলে 4টা অপশ্যন আছিলে, সেই অপশ্যন অনুসৰি পেলাই সকলোবিলাকেই হয় ভাগৱত আধাৰিত গ্ৰন্থ। হৰিচন্দ্ৰ উপাখ্যান মাৰ্কেন্দ্ৰ পুৰাণৰ ওপৰত আধাৰিত। গতিকে সকলোবিলাক এই প্ৰশ্নটো অনুসৰি পেলাই ভাগৱত আধাৰিত গ্ৰন্থ সকলোৱেই হয় এই প্ৰশ্নটোৰ উত্তৰ। ইয়াৰ পিছত অসমৰ ভাষা আন্দোলনটো 1960 চনৰ পৰা ঘটিছিল, গতিকে প্ৰথম 1960 চনত হৈছিল। ভাষা শিক্ষাৰ ফলত বাঢ়ে দক্ষতা। ইয়াৰ পিছতে আৰু এটা আছিলে যে প্ৰশ্ন নিৰ্দিষ্ট বাচক প্ৰত্যয়, সেই অনুসৰি পেলাই দিন চেৰেক হৈছে নিৰ্দিষ্ট বাচক প্ৰত্যয়। ইয়াৰ পিছত আহিছিলে বাটে পোৱালি এৰাৰ অৰ্থ, এই খণ্ড বাক্যৰ অৰ্থটো কি? সেইটো হৈছে উপাৰ্জনৰ পথ মুকলি হোৱা। ইয়াৰ পিছতে আছিলে স্বৰসন্ধি বাচিবলৈ আহিছিলে, শীতযোগ আৰ্ত শীতাৰ্ত, সেইটো হৈছে এক প্ৰকাৰৰ স্বৰসন্ধি। ইয়াৰ পিছতে আৰু এটা কুৱেশ্যন আহিছিল যে সত্ৰবৃদ্ধি অনুসৰি শুদ্ধ কোনটো? সেইটো হ'ব বিষম। সেই অনুসৰি পেলাই বিষমটোৱে হৈছে সত্ৰবৃদ্ধিৰ শুদ্ধ ৰূপ।